ইণ্ডিয়া গেট একদম ওচৰত আহি পালোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ। পোনপ্ৰথমে মোৰ চেনেল নিৰ্মাই লাভষ্টাৰলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ দিল্লীৰ মানে চাইট চিনবিলাক ঘূৰিবৰ কাৰণে। চাই থাকক, আপোনালোককো দেখাই থাকিম। আমাৰ এতিয়া গাড়ীত বহিছোঁ আৰু আধা মানুহ এখন বেলেগ গাড়ীত গৈছে, আধা মানুহ আমি বেলেগত আছোঁ। চব বেডিং চেডিং লৈ, কাৰণ আমি বাহিৰে বাহিৰে ঘৰ যাব লাগিব, ট্ৰেইন আছে আজি। চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। হেল্ল' গাইজ, এয়া আমি লালকিল্লা পালোঁ, দিল্লীৰ লালকিল্লা। আপোনালোকক দেখাই আছোঁ, চাব। গাইজ এয়া চাওক লালকিল্লা। আমি ভিতৰত সোমাম এতিয়া, টিকেট কাটি আছে আৰু বহুত বেছি ভাল লাগিছে। মানে এইবিলাক ৰজা মহাৰাজাৰ দিনতে ন। খোজকাঢ়ি গাইজ ভাগৰ লাগি গ'ল। কিমান ডাঙৰ চাওকচোন লালকিল্লাটো, আৰু মেইন গেট পোৱাই নাই। আৰু এয়া হৈছে লালকিল্লাৰ ভিতৰৰ পৰিৱেশ, আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন। ভিতৰত এইফালে দোকান চোকান আছে। আমি গৈ আছোঁ, অকণমান আন্ধাৰ আন্ধাৰ দেখিব, কাৰণ ইয়াতে চব বন্ধ নে ভিতৰতে এইবিলাক লালকিল্লাৰ ভিতৰত। হৈছে ইণ্ডিয়া গেট। ৱাও, গাইজ কি দেখা পালোঁ। ৱাও, ইণ্ডিয়া গেট একদম ওচৰত আহি পালোঁ। আৰু এয়া কুটুব মিনাৰ চাবৰ কাৰণে লাইন পাতি আছোঁ। এয়া টিকট চিকট কাটি লৈ। আৰু এইফালে চাওক কুটুব মিনাৰ। এইটো কুটুব মিনাৰ। শুনি আছিলোঁ, আজি একদম চকু দি দেখা পাইছোঁ, বহুত বেছি ভাল লাগিছে। এইবিলাক চাওক কুটুব মিনাৰৰ, এইবিলাক আধৰুৱা হৈ থাকিলে, এইবিলাক বনোৱাই নহ'ল। হেল্ল' এভৰিৱান, আৰু মই কালি ভিডিঅ' বনোৱাই নহ'ল, কাৰণ আমাৰ অৱস্থাটো বহুত বেয়া আছিল। আমাৰ একদম ট্ৰেইন মানে মিছ হৈ যাব হৈছিল, মানে এনেকুৱা জাম আছিলে দিল্লীত। তাৰপিছত আহি আমি 4:45 আমাৰ ট্ৰেইন আছিলে। আমি 43 মানত আমি আহি পাইছোঁ, মানে লাকিলি তাৰমানে আমি ট্ৰেইনখন পাইছোঁ। আৰু তাৰপিছতো আমাৰ মানে কিবা কিবি হ'ল, অকণমান প্ৰব্লেম বাৰু, সেইখিনি ক'বলৈ নালাগে বাৰু, নকওঁ আৰু। এতিয়া আমি মৰ্ণিং মুখ চুখ ধুই চাহ পানী খালোঁ, আৰু ৰাতি পাম কেনেকৈ, মানে ৰাতিটো আহে সেইটোৱে ভাবি আছোঁ। আৰু এতিয়া ঘৰ যাবৰ কাৰণে মানে এক্সাইটেড হোৱাৰ দৰে হৈ আছে, চবৰে অৱস্থা বেয়া। এইফালে হেল্ল' গাইজ, আৰু আমি এয়া আহি পালোঁ পুৰা ৰঙিয়া। এতিয়া কেইটা বাজিছে, মানে 1:30মান বাজিলে, বহুত দেৰি মানে লেট হৈ গ'ল। এইফালে চব আমি গাড়ী আহিছে,